আচ্ছা এয়া কাঠত বাৰ্নিছ কৰিছা নে? বাৰ্নিছ কৰিছা। আচ্ছা বাৰ্নিছ এনেকৈ কৰে নেকি? বাৰ্নিছ কৰিছা মানে এয়া হ'ল ডাইনিং ছেটত বাৰ্নিছ কৰিছা। বাৰ্নিছ কৰিবলৈ কি ৰং লাগে? সাজ লাগে, স্প্ৰিট লাগে, থিনাৰ লাগে। সাজ লাগে, স্প্ৰিট লাগে, থিনাৰ লাগে, চন্দ্ৰছ লাগে। আচ্ছা অঁ কিবা এটা বস্তু লাগে নেকি? অঁ অঁ এতিয়া কি হ'ল এইটো মানে নতুনৰ লেখীয়া হৈ যাবনে? অঁ অঁ একদম নতুনৰ দৰে হৈ যাব। সেই আগতে কেনেকৈ আছিল এতিয়া অলপ ঘূৰিছে না চেহেৰা। আচ্ছা চেহেৰা বেলেগ হয়নে? যাইছে। অঁ এইবিলাক মানে বাৰ্নিছ লগোৱা বস্তু আনিছা নে? অঁ বাৰ্নিছত দিয়া বস্তু আনিছা। অঁ আচ্ছা আচ্ছা অঁ তাৰমানে ফাৰ্নিচাৰবিলাকত বাৰ্নিছ লগালে ভাল হয়। সেইটো এনেইতো যিকোনো ৰং মাৰি দিব পাৰে, ৰং মাৰিলে বেয়া হ'ব না? অঁ বেয়া হ'ব, যিকোনো ৰং মাৰিব নোৱাৰে। বগা ক'লা ৰঙা নীলাটো ৰং মাৰি দিব পাৰে। ৰং মাৰিলে বেলেগ ধৰণৰ হ'ব, ৰং মাৰিলে বেলেগ ধৰণৰ হ'ব। অঁ এইটো আকৌ আচ্ছা এইটো বাৰ্নিছ মাৰিবলৈ এইবিলাক বস্তুও লাগে। এইটো পুটিং হয়। অঁ পুটিন নে? অঁ অঁ পুটিনটো গৰম কৰি এনেকৈ এইটো পুটিনটো ক'ত লগাব মই চাওঁ বাৰু। ফাটা চিঙা থাকিলে অঁ পুটিংটো লগাব লাগে। আচ্ছা এইটো আচ্ছা মম আচ্ছা পুটিং বুলি কয়। অঁ ফটা চিটাকৈ লগাই দিয়ে নে? ফাটা চিঙা থাকিলে এইটো লগাব লাগে। অঁ তোমালোকে এইবোৰ কাম কিমান দিনৰ পৰা কৰিছা? বহুত দিন হৈছে। বহুত দিন হৈছেনে? অঁ আচ্ছা 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 5 বছৰমান হ'লে। 5 বছৰ এইবোৰ লগে লগে শুকাই যায় নেকি? আজি লগে শুকাই লগে নুশুকায়, অঁ অলপমান টাইম লাগে। কেইঘণ্টামান লাগে? আচ্ছা আচ্ছা তুমি সৰু ল'ৰা, তোমাৰ নামটো কি? ববিতুল ইছলাম। ববিদুল ইছলাম। আৰু তুমি কিমান দিনৰ পৰা কৰিছা? মই বহুত দিন হ'ল। তোমাৰ নামটো কি? মোৰ নাম গৌতম সূত্ৰধৰ। গৌতম সূত্ৰধৰ। সূত্ৰধৰ। আচ্ছা তুমিও এইবোৰ কাম কৰা নে? অঁ ঠিক আছে এইবিলাক কাম কৰিছা। তোমালোকৰ এইবিলাক হেৰি মানে গুৱাহাটীত এইটো ৰাজু ফাৰ্নিচাৰে কৰি দিয়েনে এইবিলাক? আচ্ছা আচ্ছা কাৰোবাৰ দৰকাৰ হ'লে ৰাজু তাত খবৰ কৰিব পাৰে। কি ৰাজুৰ ফোন নাম্বাৰ আছে নেকি? ফোন নাম্বাৰ জানা নেকি? কৈ দিয়াচোন ফোন নাম্বাৰটো। কাৰোবাক যদি দৰকাৰ হয় ৰাজুৰ ফোন নাম্বাৰত কৰিব। ফোন নম্বৰ 9085 9085 480 480 663। 663 এই নাম্বাৰ যদি ৰাজুক ফোন কৰে তেতিয়াহ'লে মানে গুৱাহাটীত এই বাৰ্নিছৰ কাম পাই যাব। বাৰ্নিছ ৰং যিকোনো কাম বনাবলৈ বনাই দিব, পাই যাব। আৰু এবাৰ নাম্বাৰটো আৰু এবাৰ কৈ দিয়া। 9085 480 663। ঠিক আছে হ'ব দিয়া, এইটো নম্বৰত দৰকাৰ হ'লে ফোন কৰিব দেই। মই ভাবিছোঁ মানে বহুতে কেনেকৈ ৰং কৰিব লাগে বাৰ্নিছ কৰিব নাজানে, তোমালোকক কৰি থকা দেখি ভাল লাগিলে। ঠিক আছে এইটো বহুত মানুহে জানিব। ডাইনিং টেবুল এইটো কাঠটো ভাল নে? কি কাঠ হ'ব? এইটো হ'ল আপোনাৰ চেগুন তিতা চপা কাঠ নে? অঁ আচ্ছা ঠিক আছে হ'ব দিয়া। কেনেকুৱা হয় বাৰু মই পিছত এবাৰ ৰংটো চাম, নতুন হয়নে কিবা একেই থাকেনে, হয়তো ভালো হ'ব পাৰে কিবা কিবি লগাইছে যেতিয়া নহয় জানো? আচ্ছা অঁ ইয়াৰ পিছত এইটো গ্লেজিংটো মাৰিছা নেকি? অঁ গ্লেজিং এটা মাৰিবানে? অঁ ঠিক আছে হ'ব দিয়া, চাব লাগিব বাৰু। তোমালোকে এইবোৰ কৰি থাকা, তোমালোকৰ জীৱনত উন্নতি হ'ব ন। এইবোৰ কাম কৰিলে যেতিয়া এই অঁ সূত্ৰধাৰ এইবোৰ কাম কৰিছা ভালকৈ কৰি থাকা, জীৱনত উন্নতি হ'ব। এইবোৰ কাম শিকিলা যেতিয়া নহয়। খালি এটা কথা মানে সেই আজিকালি কিবা কিবিবোৰ নাখাবা আৰু, কিছুমানে আজিকালি খাই দিয়ে। কি খাই দিয়ে নহয় পইচা পালে, সেইটোহে বেয়া। একদম পইচা পাতি ঘটিবা, বেংকত একাউণ্ট খুলি ল'বা, একেবাৰে উন্নতি হ'ব দেই তোমালোকৰ। ঠিক আছে হ'ব দিয়া।